আমি তো বিলটো আমি পোৱা নাই এতিয়ালৈ বিলটো কিন্তু পেপাৰত যেটো আমি পাইছোঁ যে আসাম কেবিনেট মানে তেওঁলোকে হেৰি কৰিছে এপ্ৰুভ কৰিছে ইউনিফৰ্ম চিভিল কোড টু বি ইন্ট্ৰডিউচড ইন আসাম লেজিসলেটিভ এছেম্বলি ইয়াতে যেটো আমাক কৈছে যে ইউনিফৰ্ম চিভিল কোড অফ আসাম 26 বিল will create a single uniform set of laws for all residents of Assam, excluding scheduled tribes and Adivasi communities, regarding marriage, divorce, succession, live-in relationship, and related matters. এই কেইটা আমি এতিয়ালৈ বিলখন আমি পোৱা নাই কিন্তু যেহেতু আমাক চিফ মিনিষ্টাৰে এইটো কৈছে এইটো পেপাৰত ওলাইছে সেই হিচাপে এইকেইটা বস্তুত আমাক বক্তব্য ৰাখিব লগা আছে আমি ডাইৰেক্টলি আমি সেইটো নকওঁ যে আমি উই অপ'জিট আমি এইটো কোৱা নাই আমি ডাইৰেক্ট এইটো কোৱা নাই আমি এইটো ছাপোৰ্ট সেইটো আমি কোৱা নাই এইবোৰ কাৰণত মই দেখিলোঁ বিভিন্ন সময়ত আমাৰ মাজত ভুল বুজাবুজি হ'ব পাৰে আমাৰ মাজত বিভিন্ন মানুহে বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট দি আছে গতিকে আমি আজি মই বিশেষ কৰি আসাম চিভিল ছ'চাইটিৰ সভাপতি হিচাপে মই ব্যক্তিগত হিচাপে মই এখন চিঠি দিছিলোঁ গোটেই সংগঠনৰ মুৰব্বীসকলক যে আপোনালোক আহক আমি আলোচনা কৰোঁ আমাৰ মাজে ভুল বুজাবুজি হৈছে বিভিন্ন কমিউনিটি ভাবিছে যে ইউনিফৰ্ম চিভিল কোডটো না আহিলে কি হ'ব আহিলে কি হ'ব না আহিলে হয়তো গোটেই সমাজটো ধ্বংস হৈ যাব নেকি এই ধৰণে কিছুমান বক্তব্য মানে ৰাখি আছে সেইকাৰণে আমি আজি এটা সুস্থিৰভাৱে এটা আলোচনা কৰাৰ কাৰণে আমি তেওঁলোকক মাতিছোঁ আৰু আপোনালোকক আমি এইটোক ধন্যবাদ দিছোঁ যে যিকেইটা সংগঠন মাতিছোঁ অসমৰ যে মেইন সংগঠন যিবোৰ আছে গোটেই তাত লিডাৰশ্বিপ আহিছে কথা পাতিছে বক্তব্য ৰাখিছে আৰু আল্টিমেটলি আমি সিদ্ধান্ত এইটোৱে লৈছোঁ যে আমি এটা মেমৰেণ্ডাম দিম আজি কেইজন আহিছে সংগঠন কি সংগঠন আহিছে আমাক যেনেকৈ চাই মছদ্দা হোসেনে কৈ দিব কোন সংগঠন এটেণ্ড কৰিছে আমি আজি হেৰি কৰিছোঁ কি আমি সিদ্ধান্ত লৈছোঁ যে আমি চিফ মিনিষ্টাৰ এজ এ ষ্টেট হেড অফ দ্য ষ্টেট হিচাপে আমি তেওঁক এটা মেমৰেণ্ডাম আমি পঠাম চব সংগঠনক হেৰি দি যে আপোনালোকে যিমান ষ্টেক হোল্ডাৰ আছে ৰিলিজিয়াছ মাইনৰিটি ধৰ্মীয় সংখ্যালঘুসকলক ষ্টেক হোল্ডাৰ আছে বিভিন্ন সংগঠন আছে তেওঁলোকক নেতৃবৃন্দৰ লগত এটা আলোচনা কৰি আপুনি যদি ভাবে আমি আপোনাক কনভিন্স কৰিব নোৱাৰোঁ তেতিয়া আপুনি যি সিদ্ধান্ত এইটো ল'ব আমি পিছত আমি চাম এইটো কিন্তু আমাক এতিয়া অনুৰোধ থাকিব যে আপুনি যিকোনো বিল অনাৰ আগত যেহেতু এইটো ৰাইটছ নহয় এইটো পাৰ্মানেণ্ট হেৰিটো নহয় যে এনফৰ্চেবল ৰাইট নহয় ফাণ্ডামেণ্টেল ৰাইটছ নহয় এইটো ইউনিফৰ্ম চিভিল কোড ইমান আৰ্জেঞ্চি অহা নাই আৰ্জেঞ্চি কি হৈছে আজিকালি দ্ৰব্যমূল্য সেইটো বেছি আৰ্জেঞ্চি হৈছে গেছৰ মূল্য হেৰি দাম কিমান দালিৰ দাম কিমান চেনিৰ দাম কিমান চাউলৰ দাম কিমান সেইটো হৈছে আৰ্জেঞ্চি ইউনিফৰ্ম চিভিল কোড যে চাবি আনিবই লাগিব মই ভাবোঁ এনেকুৱা কোনো পৰিৱেশ অহা নাই গতিকে আমি সেইটো কোৱা নাই যে আনিব লাগে না নালাগে আমাৰ লগত এটা আলোচনা কৰি আমি অনুৰোধ কৰিছোঁ যে আপুনি আলোচনা কৰক আলোচনা কৰাৰ পাছত যদি এটা কনচেনচাছ ওলায় ভেৰি গুড আৰু যদি নোলায় আমি চাম কেনেকুৱা কনচেনচাছ ওলাব লাগে ফিউচাৰে আকৌ আলোচনা আমি এইটো বজাই ৰাখিম গতিকে আমি কোনো ৰিজিড আমি কোনো ষ্টেণ্ড ল'ব নিবিচাৰোঁ আৰু খুব ফ্লেক্সিবল আমি অলৱেজ আমি ফ্লেক্সিবল কিন্তু আমাৰ শৰীয়তত যদি পাৰ্চনেল ল যিটো আছে যিটো ইণ্টিগ্ৰেল পাৰ্ট অফ ইছলাম সেইটোত কিন্তু আমি কেতিয়াও নামানো যিটো পাৰ্চনেল ইণ্টিগ্ৰেশ্যন যেমন আমাৰ ৰোজা আছে নমাজ আছে হেৰি আছে ইজু আছে আৰু বিশেষ কৰি ইনহেৰিটেঞ্চৰ কথাটো কৈছে আমাৰ যিটো মেৰেজৰ কথা এইটোতো অলৰেডি আইন আছে CM সাহেবে যিবোৰ আনিব বিচাৰিছে কি কৈছে চাইল্ড মেৰেজ কম্পালসারি রেজিস্ট্রেশন অফ মেরেজ অলরেডি আইন ইজ দেয়ার পলিগামি তো আমি আমার তাতে পলিগামি কত আমি এলাও করে চারিটা কেতিয়াও কোৱা নাই ইসলামে চাৰিটা বিয়া কৰিব লাগে আমার তাতে লিখা আছে তুমি এটা বিয়া কৰা নিয়ম যদি কোনো পৰিস্থিতি এনেকুৱা আহে তে তুমি চাব যুদ্ধ এটা হ'ল যুদ্ধ সব মতা মানুহ মৰি গ'ল মাইকী মানুহ থাকিল এনেকুৱা পৰিস্থিতি আহে যে তোমালোকে এটা অপশ্যন দিলোঁ প্ৰয়োজন হ'লে ছ'চাইটিৰ ভালৰ কাৰণে তোমালোকে চাৰিটা বিয়াটো কৰিব পাৰা এইটো নট তেনেকৈ কোনো অব্লিগেটৰী নহয় মেণ্ডেটাৰীও নহয় যে চাৰিটা বিয়া কৰা গতিকে এইবোৰ বস্তু আলোচনা কথা আছে তাৰপিছত আমাক কৈছে ছোৱালীবোৰে নাপায় আমাৰ মহিলাই নাপায় আমি দেখিলোঁ এইটো আমি হিচাপ কৰিলোঁ আমাক মহিলাই এজ এ ছোৱালী এটা পাব এজ ৱাইফ এটা অংশ পায় এজ এ মা এটা অংশ পায় এজ এ চিষ্টাৰ এটা অংশ পায় আল্টিমেটলি দেখা যায় মতা মানুহ বেছি পায় গতিকে মহগনা এটা পায় এইটো কম্পালচাৰি দিব লাগে এইটো গতিকে আমি নাজানো আমিও নাজানো আমি বুজাব পৰা নাই গতিকে আমাক কিছুভাৱে ভাবে যে যেলোকে ইউনিফৰ্ম চিভিল কোডটো অপ'জ কৰে এওঁলোকে বোধহয় ফাণ্ডামেণ্টেলিষ্ট হয় নেকি এইটো হেৰি নিবিচাৰে নেকি ইণ্টিগ্ৰেশ্যন বিচাৰে নেকি ইউনিটি ইন ডাইভাৰ্চিটি আমাক প্ৰিন্সিপল ইউনিটি ইন ডাইভাৰ্চিটি আপুনি হিন্দু মই মুছলমান হিন্দু মানুহ তোমাক ধৰ্ম কৰা তোমাৰ কাম আমাক কোনো আপত্তি নাই আমি মুছলমান আমাৰ কামটো আমি কৰোঁ আমাক কোনো প্ৰব্লেম নাই আপোনাৰ কোনো বাধা নিদিয়ে গতিকে এইবোৰ থাকিলে আমাৰ ইণ্টিগ্ৰেশ্যনটো থাকে
কিন্তু আমি যদি ফ'ৰ্চ কৰি লওঁ না তুমি আজি এইটো কৰিব নোৱাৰিবা, তেতিয়া মানুহে কি অপ'জ কৰে। এইটো মানুহৰ স্বভাৱ, এইটো মানুহৰ স্বভাৱটো। যদি আপুনি ফ'ৰ্চ কৰে কোনো বস্তু, তেতিয়া মানুহে কিন্তু এটাক হেৰি কৰে। আমাক ক'ত চলিছে যে এই হোৱাই ইউ হেভ চুজন দিছ টাইম। এতিয়া তোমাৰ পলিটিকেল এজেণ্ডা হ'ব পাৰে, তোমালোকে ইলেকশ্যনত কৈছে এইটো যে এইটো হেৰি কৰিব পাৰোঁ, এইটো কিন্তু মই ভাবোঁ এইটো পলিটিকেল এজেণ্ডা নহয়, এইটো ছ'চাইটিৰ বেপাৰ, কনষ্টিটিউশ্যনৰ বেপাৰ। কনষ্টিটিউশ্যন আৰ্টিকল 44 এইটো ডাইৰেক্টিভ প্ৰিন্সিপল, এইটো ভলাণ্টাৰী, এইটো মেণ্ডেটাৰী নহয়, কম্পালচাৰী নহয়। গতিকে এই গোটেই বস্তুবোৰ চাব লাগিব। মহামান্য সুপ্ৰিম কোৰ্ট বাৰ বাৰ PIL ফাইল কৰা হৈছে, সুপ্ৰিম কোৰ্টে কিন্তু ৰিজেক্ট কৰিছে, কৈছে এইটো আমাৰ কাম নহয়। এইটো ষ্টেটে মানুহৰ ষ্টেকহঁতৰ লগত আলোচনা কৰিব, যদি ভাবে এইটো ডিজায়াৰেবল ষ্টেটে এইটো আনিব পাৰে, কিন্তু কনচালটেশ্যন কৰে। বহুত কেছত শ্বাহবানৰ কেছ আছে, চাহবানৰ কেছ আছে। সুপ্ৰিম কোৰ্টে এইটো কৈছে যে বস্তুটো হ'ব লাগিছিল, ইমান দিন কিয় হোৱা নাই, এইটো কৈছে। কিন্তু এগেইন এণ্ড এগেইন ল' কমিশ্যনে কৈছে, 21st ল' কমিশ্যনে কৈছে যে ইট ইজ নাইদাৰ ফিজিবল নৰ ডিজায়াৰেবল, 21st ল' কমিশ্যন। তাৰপাছতো 23rd ল' কমিশ্যন যিটো কৰিছে সেইটো বৰ্তমানে এইটো ষ্টিল গয়িং অন। গতিকে লেট আছ ৱেইট ফৰ 3rd ল' কমিশ্যন। আৰু এইটো তুমি ইউনিফৰ্ম চিভিল নাম দিছা, এতিয়া ইউনিফৰ্ম নাম হ'ল না, কিন্তু কিছুমানক বাদ দি দিলা তুমি, শিডিউল কাষ্টক বাদ দিলা, শিডিউল ট্ৰাইব, আদিবাসী। তুমি ইউনিফৰ্ম যদি কোৱা, ইট ইজ ইউনিফৰ্ম। আৰু না তুমি কোৱা স্পেচিয়েল ল' বনাইছোঁ আমি, ইট ইজ স্পেচিয়েল ল', সেইটো কোৱা। ইট ইজ নট এ ইউনিফৰ্ম চিভিল কোড। ইউনিফৰ্ম চিভিল কোড মানে ইউনিফৰ্ম, এইটো ইউনিফৰ্ম ফৰ অল, ইয়াতে কোনো এক্সেপশ্যন নাই। গতিকে মই ভাবোঁ এই গোটেই বস্তুবোৰ মই ভাবোঁ এইটো ইমান দৰকাৰী নহয় যে কালি কৰিব লাগে, 26 তাৰিখ কৰিব লাগে। আমি অনুৰোধ কৰিছোঁ অলপ ৱেইট এণ্ড চি, আমাৰ লগত আলোচনা কৰক, আমি আপোনাক বুজাম, আৰু আপুনি যদি আমাক বুজাব পাৰে আমি আপোনাৰ কথা মানিম। আমি কালিৰ মাজত আমি মেমৰেণ্ডামটো পঠাই দিম, মেইলত পঠাই দিম, আমি কালিৰ মধ্যে পঠাই দিম। আমি না এতিয়া শুনিলোঁ, মই এতিয়া শুনিলোঁ 25টা আমাৰ MLA চাবে ক'লে, আগৰ প্ৰাক্তন MLA যে 25 তাৰিখ কৰিব নেকি। যদি কৰেও ভাল, পাছ কৰিব 27 বোধ 27 এক্সটেণ্ড কৰিব বুলি শুনিছোঁ, এদিন এক্সটেণ্ড কৰিব বোধহয়, লাষ্ট ডেট কৰিব। কৰক, আমি কালি বা পৰহি মৰ্ণিঙৰ মাজত আমি এইটো দি দিম, লেটেষ্ট বাই পৰহি মৰ্ণিং 10 টাত দি দিম। না সংগঠন আজি যিবোৰ সংগঠন আহিছে, এই সংগঠনে দিছৱে ডেটৱে গোটেই অসমটো ৰিপ্ৰেজেণ্ট কৰে। আমাৰ মাজত কোনটো সংগঠন আছে? জমিয়ত আছে, জানে আপোনালোকে। জমিয়তৰ 2টা গ্ৰুপ আছে, আজমল চাবৰ গ্ৰুপ, আনফৰ চাবৰ গ্ৰুপ, 2টা ইয়াত আহিছে। নদৱাতুত তামিৰ, ভেৰি গুড, নৰ্থ ইষ্টাৰ্ণ নদৱাতুত তামিৰত তেওঁ আহিছে, তেওঁ ৰিপ্ৰেজেণ্ট কৰিছে। তাৰপিছত আপোনাৰ আহলে সুন্নত, জমাতে ইছলামী চব ৰিপ্ৰেজেণ্ট আহি গৈছে। আমচু আহি গৈছে, সংগ্ৰাম পৰিষদ 2টা গ্ৰুপ আছে, আমচু আহিছে। এইকেইটা সংগঠন যিটো আহিছে চবকেইটা তেওঁ নাম কৰি দিব। মুছলিম পাৰ্চনেলৰ সদস্য আহিছে, আছাম চিভিল ছ'চাইটি আহিছে। গতিকে এই সংগঠনবোৰেই মোটামুটি অসমক এটা ৰিপ্ৰেজেণ্ট কৰে। মই কোৱা নাই গোটেই মানুহক, মোটামুটি মেজৰ এটা অংশ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰে। তাৰ মাজত আমাৰ খিলঞ্জীয়া মানুহ আছে ইয়াতে এইটো নহয় যে এটা পাৰ্টিকুলাৰ বংগীয়মূলৰ হেৰি আহিছে, খিলঞ্জীয়া মানুহ আছে, অঞ্চল আছে। আমি বিচাৰোঁ, আমি সংঘাতো নিবিচাৰোঁ কেতিয়াও, আমি সংঘাত আমি নিবিচাৰোঁ, আমি সংহতি বিচাৰোঁ, ইউনিটি ইন ডাইভাৰ্চিটি বিচাৰোঁ। ভাই তুমি তোমাৰ কাম কৰা, আমাক কামটো কৰিব দিয়া। আমি কাৰোৰ লগত আমি ক্লেছত যাব নিবিচাৰোঁ, শান্তিত থাকিব লাগে, ইউনিটি ইন ডাইভাৰ্চিটি মেইনটেইন হ'ব লাগে। এইটো আমাক এটা অনুৰোধ থাকিলে, এইটো বিৰত থাকক। আমাৰ লগত অল ষ্টেক হোল্ডাৰ্ছ, মৌলিক সমাজৰ ষ্টেক হোল্ডাৰৰ লগত গোটেই সমাজৰ লগতো বহিব নোৱাৰিব। ন এইটো আপোনালোকক মই সেইটো কৈছোঁ আপোনালোকৰ মাধ্যমত যে আমাৰ অনুৰোধ থাকিল যে বিলটো যাতে, যিহেতু আমি কালি বা পৰহি লেটেষ্ট বাই পৰহি মৰ্ণিং আমি দি দিম, পাৰিলে আমি কালি দিব পাৰিম, হয়তো ইভিনিঙত মেইলত যিহেতু পঠাম। আমাৰ অনুৰোধ থাকিব যে বিলটো ইণ্ট্ৰডিউচৰ আগত আমাৰ লগত আলোচনা কৰি তাৰ পাছত যদি কনভিন্স নহয় তেতিয়া তেওঁলোকে বিলটো হেৰি কৰক। আমাক সেইটো আমি কৈছোঁ, আস্থাত লৈ আপোনাৰ কামটো কৰক। আন সংঘাত আহিব, এটা সংঘাত, আমি সংঘাতটো নিবিচাৰোঁ। আলোচনা কৰক, আলোচনা কৰাত কি আপত্তি আছে? আলোচনাটো কৰক, আলোচনা কৰি চিম্পল কথা। আমি সংঘাত নহয়, আমি সংহতি বিচাৰোঁ, আমি শান্তি বিচাৰোঁ।